মৰ্নিং এভৰিৱান আজি ৰাতিপুৱাৰ পৰাই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ মই এতিয়া আছো ছটৰ ওপৰত মই নিনিক চাবৰ কাৰণে আহিছিলোঁ নিনিক কিবা এটা খাবলৈ দিবৰ কাৰণে আহিছিলোঁ আৰু পোৱালিকেইটাকো কিবা এটা খাবৰ কাৰণে দিব আহিছিলোঁ তাকে তাহাঁতক খাবলৈ দিলোঁ তাৰপিছত খাই মেলি এতিয়া ইহঁতি আছে আৰু মোৰ লগতে অকণমান থাকোঁ আমাৰ ৰাতিপুৱাটো সদায় এনেকেই যায় ৰাতিপুৱা সদায় আমি উঠি চাহ খাওঁ চাহ খাই নিনিহঁতক কিবা এটা দিবলৈ আহোঁ আৰু দিবলৈ আহি আমাৰ ইয়াতে বহুত টাইম গুচি যায়গৈ কেনেকৈ ইহঁতৰ লগত টাইমবোৰ পাৰ হয় গমেই নাপাওঁ বহুত দেৰিয়ে হৈ যায়গৈ আমাৰ ভাত পানী খাওঁতে ইহঁতৰ লগত থাকোঁতে সিজাওঁতে মেলোঁতে মানে দেৰি হৈ যায়গৈ মই অহাৰ কাৰণে পিছত মই মামীকো মাতি থাকোঁ তাৰপিছত মামীও আহে আৰু দুইজনীয়ে মিলি ইহঁতৰ লগত থাকোঁ আৰু অকণমান এতিয়া নিনি মোৰ লগতে আছে আমি অহাৰ লগে লগে পোৱালি নিনি পোৱালিকেইটা চব আমাৰ ওচৰতে হ'লে ব'লক দেৰি নকৰি আপোনালোককো দেখাওঁ নিনি আৰু পোৱালিকেইটাই কি কৰি আছে ইহঁতিনো কি কৰিব আৰু এনেকৈ অহা যোৱা কৰি থাকে ইফালৰ পৰা সিফালে খেলি থাকে ইহঁতক এনেকৈ চাই ভাল লাগে এতিয়া মামী পাকঘৰত আছে মই বাৰু ইহঁতৰ লগতে আছোঁ তাৰপাছত মামীয়ে পাকঘৰত ভাত বনাই আছে মানে নিনিৰ কাৰণে মানে চবৰ কাৰণে বনাইছে আৰু কিন্তু নিনিক সোনকালে দৰৱ খুৱাব লাগে সেইদিনা মানে ডক্টৰে দিয়া টেবলেট ভিটামিন আৰু কিবা কিবি আছে এইবোৰ খুৱাব লাগিব আৰু সেইকাৰণে তাইৰ কাৰণে আৰু সকলোৰে কাৰণে আৰু একেলগতে ভাতটো বনাই দিছে আজি সোনকালে তাৰপাছত সিহঁতক খুৱাই মেলি ল'ম আৰু তাৰপিছত আমি আজি অকণমান মানে ফুৰিবলৈ যাম বুলি ভাবিছোঁ খাই মেলি সোনকালে আজৰি কৰি ভালকৈ থৈ গ'লেহে আকৌ আমি যাব পাৰিম সেইকাৰণে ভাবিলোঁ আৰু খুৱাই মেলি আজৰি কৰি থৈ যাওঁ হাই ফ্ৰেণ্ডছ কৈ দিয়া হাই ফ্ৰেণ্ডছ নিনি শুই আছে এই যে গাটো ভাল নাছিলে সেইকাৰণে আৰু এতিয়া চাগে অকণমান ভাল পাইছে এইকেইদিন অকণমান ভাল লাগিছে হয়নে নিনি গা ভাল পাইছানে তুমি নিনি গা ভাল পাইছানে এইয়া আহিলে গোটেইকেইটা আহিলে গা ভাল পাইছানে পনীৰ বনাবৰ কাৰণে আদা নহৰু আৰু পিঁয়াজৰ পেষ্টটো বনাই দিবলৈ কৈছে মই তাকে পেষ্টটো কৰি লওঁগৈ ইয়াত বিলাহী পিঁয়াজ আদা নহৰু সকলোবোৰ একেলগতে দি লৈছোঁ তাৰপিছত এইটো পেষ্ট কৰি আনিবগৈ লাগিব পনীৰ বনাবৰ কাৰণে কেৰাহীটো ফাৰ্ষ্ট এনেদৰে বহাই লৈ গৰম কৰি লৈছোঁ এতিয়া কেইডোখৰমান পনীৰ এনেদৰে লৈ লৈছোঁ কেৰাহীটো গৰম হোৱাৰ পাছত এনেদৰে অকণমান তেল ঢালি ল'ব তেলখিনি গৰম হোৱাৰ পাছত এনেদৰে পনীৰখিনি অকণমান সময় কাৰণে ভালদৰে ভাজি ল'ব পনীৰখিনি ভাজি হোৱাৰ পিছত ভালদৰে ইয়াক কাঁহী এখনত কাঢ়ি থৈ দিব পনীৰ ভজা তেলখিনিতে আৰু অকণমান তেল এনেদৰে দি ল'ব তেলখিনি গৰম হোৱাৰ পাছত কেইটামান জিৰা দুটা শুকান জলকীয়া দুটা ইলাইচি আৰু এখিলা তেজপাত দি ভালদৰে ভাজি ল'ব তাৰ পাছত এটা পিঁয়াজ এনেদৰে অকণমান সময়ৰ কাৰণে ভাজি ল'ব যাতে পিঁয়াজখিনি ভজাৰ পাছত কোমল হৈ যায় তাৰ পাছত 2 চামুচ হালধি দি পিঁয়াজখিনিৰ সৈতে এনেদৰে অলপ সময় ভাজি ল'ব তাৰ পাছত এটা আলু এনেদৰে কাটি লৈ পিঁয়াজখিনিৰ সৈতে অলপ সময়ৰ কাৰণে ভালদৰে ভাজি ল'ব ভাজি হোৱাৰ পাছত 1 চামুচ ৰেড চিলি পাউডাৰ 1 চামুচ ধনিয়া পাউডাৰ 1 চামুচ জিৰা পাউডাৰ আৰু 1 চামুচ মিট মছলা পাউডাৰ এনেদৰে দি সকলোবোৰ ভালদৰে মিক্স কৰি ভাজি ল'ব ভাজি হোৱাৰ পাছত বিলাহীৰ পেষ্টখিনি ইয়াত দি লৈ ভালদৰে মিক্স কৰি ভাজি ল'ব
মিক্স কৰি হোৱাৰ পাছত ইয়াত আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দি দিব। সকলোবোৰ মিক্স কৰি লৈ অকণমান সময়ৰ কাৰণে ইয়াক ভাজি ল'ব আৰু এখন ঢাকনিৰে ঢাকি ৰাখি দিব 10 মিনিটমানৰ কাৰণে ইয়াক সিজিবৰ কাৰণে। 10 মিনিটৰ পাছত ঢাকনখন খুলি আকৌ ইয়াক ভালদৰে অকণমান সময়ৰ কাৰণে মিলাই ল'ব। তাৰ পাছত ইয়াত আপোনালোকৰ পৰিমাণ অনুযায়ী যিমান লাগে পানী মিলাই ল'ব গ্ৰেভিৰ কাৰণে। তাৰ পাছত আকৌ 20 মিনিটমানৰ কাৰণে ইয়াক ঢাকনিৰে ঢাকি সিজিবলৈ দিব। 20 মিনিট হৈ যোৱাৰ পাছত এয়া আমাৰ চব্জিৰ আলু সিজি গ'ল। আলুখিনি সিজাৰ পাছত পনীৰখিনি ইয়াত মিক্স কৰি ভালদৰে অকণমান মিলাই ল'ব। তাৰ পাছত একেবাৰে শেষত ইয়াত অকণমান গৰম মছলা ছটিয়াই দিব আৰু ওপৰে ওপৰে কেইডালমান ধনিয়া এনেদৰে কাটি লৈ ছটিয়াই দিব। ধনিয়া দিলে চব্জিকণৰ ভাল আহে আৰু খাবলৈও ভাল হয়। এয়া আমাৰ পনীৰ বনাই ৰেডি হৈ গ'ল। এতিয়া আমি ৰাতিপুৱাৰ সাঁজটো খাই লওঁ। খোৱা বোৱা কৰিলোঁ। খোৱা বোৱা কৰি এতিয়া ফুৰিব যাবৰ কাৰণে মই একেবাৰে ৰেডি হৈ ল'লোঁ। মামী ৰেডি হ'বলৈ আছে। তাৰপিছত ভাইটি আহিব, ভাইটিৰ লগত আমি যাম। তেতিয়াহ'লে মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব। মই ক'ত যাওঁ কি কৰিলোঁ আপোনালোকক মোৰ লগতে দেখাই যাম। তেতিয়াহ'লে ব'লক। আহিয়ে প্ৰথমতে বগলী ঠেঙীয়া দেখিলোঁ। আপোনালোককো দেখাওঁ ব'লক। ফুৰিবলৈ গৈ হাঁহ মাংসৰ জুতি ল'লোৱে, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া ফুৰি আহিলোগে।